Hello guys, good morning. প্ৰথমে মই আপোনালোক সকলোকে হাৰ্দিক দুৰ্গা পূজাৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ হৈ আছে। আচলতে যোৱাবাৰ দুৰ্গা পূজা নহ'ল কাৰণ যোৱাবাৰ কৰোনা মহামাৰীৰ সময়ছোৱাত আচলতে তাৰ প্ৰকোপ বহুত বেছি বাঢ়ি আছিল। এইবাৰ যেনিবা অলপ কমিছে, সেইবাবে চৰকাৰেও অনুমতি দিছে দুৰ্গা পূজা হ'ব আৰু সেই ভাবিলৈ অলপ এইবাৰ আগতীয়াকৈ যাওঁ, তাত সেৱা লৈ আহোঁ। কাৰণ ভয় লাগে দিয়কচোন, আমি সকলোৱে আচলতে অলপ সেফটিত থকা প্ৰয়োজন, কাৰণ এতিয়ালৈকে ভালদৰে নিৰ্মূলো হোৱা নাই তেনেকৈ। আমি সকলোৱে মাস্ক পৰিধান কৰা উচিত আৰু এইবাৰ ভাবিলোঁ অলপ আগতীয়াকৈ যাওঁ, তাত সেৱা লওঁ আৰু ভাবিলোঁ মই যিটো মন্দিৰত যাম আচলতে আপোনালোককো দেখুৱাওঁ, কাৰণ উজনি অসমৰ কেইজনমান ছাবস্ক্ৰাইবাৰ আছে, তেখেতসকলেও চাগে চাই ভাল পাব। কাৰণ নামনি অসমৰ প্ৰায় অৰ্ধশতাধিকতকৈ অধিক মানুহে আচলতে তাত যায় প্ৰতিবাৰ দুৰ্গা পূজাৰ সময়ত, কাৰণ তাত বলি বিধান হয়, মহ বলি হয়, ছাগলী, হাঁহ, পাৰ এনেদৰে তাত বলি হয়। এইবাৰ যেনিবা অনবেলিৰ নিচিনা নহয়, এইবাৰ অলপ কম হ'ব। এইবাৰ শুনিছোঁ মাত্ৰ এটা মহ তাত বলি হ'ব, কাৰণ এইবাৰ অলপ সৰুকৈ তাত কৰিব। আচলতে অনবাৰ বহুত ডাঙৰকৈ হয় তাত দুৰ্গা পূজা। বহুত আচলতে নাম থকা এখন দেৱালয়, বিল্লেশ্বৰ দেৱালয়। প্ৰায় মই শুনামতে আচলতে কামাখ্যা মন্দিৰৰ সমসাময়িকে আচলতে এখন দেৱালয়, প্ৰায় 2000 বছৰ পুৰণি শুনিছোঁ আৰু সেই ভাবিলৈ আপোনালোককো তাত যাই কিছু দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চাই থাকিব ভিডিঅ'টো। পশ্চিম নলবাৰী অঞ্চলৰ বেলচৰ গাঁৱত অৱস্থিত এই দেৱালয়খন, আৰু এইখন বিল্লেশ্বৰ দেৱালয়ৰ মুখ্য দেৱালয়খন। এই শক্তিপীঠখন আচলতে 2000 বছৰ পূৰ্বে ৰজা নাগক্ষৰ দিনতে স্থাপন হোৱা এখন দেৱালয়, আৰু যেতিয়া আহোম ৰজাসকলৰ শাসনকাল চলি আছিল তেতিয়া আচলতে ইয়াক ন ৰূপ দিয়া গৈছে বুলি ইয়াৰ দলসকলে মন্তব্য কৰিছে। আৰু আজি যিহেতু প্ৰতিপদ, গতিকে আজিৰ পৰা 10 দিনীয়া কাৰ্যসূচী ইয়াত হ'ব। আৰু এইখন আচলতে পূজা মণ্ডপ, আৰু এইখনতে আচলতে বলি বিধান এইবিলাক হয়। আচলতে নামনি অসমত আচলতে সৰ্ববৃহৎ পূজা দুৰ্গা পূজা ইয়াতে হয় বুলি ক'লেও আচলতে ভুল নহয়। অনবেলি আচলতে প্ৰায় 50টাতকৈও অধিক মহ ইয়াত বলি দিয়া হয়। তাৰোপৰি হাঁহ, ছাগলী এইবিলাক বলি দিয়া হয়। এইবাৰ যেনিবা ৰাজ্যৰ মংগলাৰ্থে মাত্ৰ এটা মহ ইয়াত উৎসৰ্গা কৰা হৈছে। তাৰোপৰি অসংখ্য হাঁহ, পাৰ এইবিলাক এৰি দিব বুলি শুনিছোঁ। আকৌ এটা আচৰিত কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ, ইয়াত আচলতে যিডাল কল পুলি পোতা হয়, মানে ৰামকল গছ এডাল পোতা হয়, তাৰ সন্মুখতে আচলতে বলি দিয়া হয়, বলি বিধান কাৰ্যসূচীবিলাক কৰা হয়। আৰু এই ৰামকল পুলিটো আচলতে এঘৰ মুছলমান সম্প্ৰদায়ৰ মানুহৰ ঘৰৰ পৰা অনা হয়। তাৰো এটা বিশেষ কাৰণ আছে দিয়কচোন। এই দেৱালয়খনৰ ভিতৰত অতি আকৰ্ষণীয় শিৱ মন্দিৰ আছে, আৰু এই শিৱ মন্দিৰটোৰ ভিতৰৰ ফালেৰে আচলতে যাব লাগে। এই শিৱ মন্দিৰটো মাটিৰ পৰা প্ৰায় 10 ফুট তলত আছে আচলতে, আৰু আপোনালোকে আহিয়ে দৰ্শন কৰিব পাৰে, কিন্তু ইয়াত ফটো বা ভিডিঅ' তেনেকুৱাকৈ কৰিব নিদিয়ে ইয়াৰ দলয়সকলে। আৰু এখেতসকলে এনেদৰে পূজা অৰ্চনাবিলাক আৰম্ভ কৰিছে। আৰু এই অখণ্ড প্ৰদীপ এনেদৰে জ্বলাই ধৰিছে, আৰু এইখন চাকি আচলতে কেতিয়াও নুমুৱা নহয়, এইখন জ্বলিয়ে থাকে এনেদৰে। আৰু এই মন্দিৰৰ চৌহদটো আপোনালোকক দেখুৱালে খুব সুন্দৰকৈ পৰিপাটিকৈ আচলতে তেখেতসকলে ৰাখিছে মন্দিৰটো।
এনেদৰে ৰাখিলে আচলতে ভাল লাগে দিয়কচোন। মন্দিৰটোৰ পৰা কিছু নিলগত এটা শিৱ মূৰ্তিও ইয়াত স্থাপন কৰিছে এনেদৰে। আৰু গছ গছনিৰে পৰিপূৰ্ণ এখন সৰুকৈ পাৰ্কো আছে ইয়াতে, আপোনালোকে আহিলে দেখিব। আৰু এয়া মন্দিৰৰ ভিতৰত থকা যিটো পুখুৰী, সেই পুখুৰীটো খুব ধুনীয়াকৈ সজাইছে ইয়াৰ কৰ্তৃপক্ষই, মন্দিৰ কৰ্তৃপক্ষই। আচলতে ভাল লাগে ইয়াত আহি, আপোনালোকে আহি যাব পাৰে। পূজা বুলি নহয়, এনেও ইয়াত আহিব পাৰে। খুব শান্তিপূৰ্ণ পৰিৱেশ, ভাল লাগে ইয়াত আহি। আৰু মন্দিৰৰ যিগৰাকী আচলতে মুখ্য দলৰ ৰঞ্জিত মিশ্ৰ, তেখেতে কি কয় সেয়া আপোনালোকক শুনাম। উখল মাখল পৰিৱেশ, মা দুৰ্গাৰ ধৰাত আগমনে আজি প্ৰথম প্ৰতিপদৰ তিথিৰ দিনাই শৈলপত্ৰী ৰূপত আমি পূজাভাগ আগবঢ়াইছোঁ আৰু এই পূজা একাদিক্ৰমে দশমীলৈকে চলিব। অসমৰ সকলো ভক্তপ্ৰাণ ৰাইজক আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি অনুৰোধ জনাইছোঁ, আহক মা দুৰ্গাৰ আশীষ লওক আৰু মা দুৰ্গাৰ পৰা আশীষ বৰদান লৈ সকলোৱে ধন্য হওক। অসমত যি ক'ভিডৰ যিটো পৰিৱেশ, এইটো নাইকিয়া হওক। মায়ে আশীৰ্বাদ কৰিব এইবাৰ যাতে সকলোতে শান্তি বিৰাজময় হয়। এইবাৰ বিলেশ্বৰ দেৱালয়ৰ পৰা মাত্ৰ আমি ৰাইজৰ মংগলাৰ্থে পৰিচালনা সমিতিৰ তৰফৰ পৰা মাত্ৰ এটা মহ বলি দিম। বাকী যিবিলাক মহ আহিব সেই সকলোবোৰ উৎসৰ্গিত হ'ব। হাঁহ, পাৰ, পাঠা এই সকলোবোৰ উৎসৰ্গা কৰা হ'ব। আজি শৈলপত্ৰী পূজা প্ৰথম পূজা, এই পূজাত এটা পঠা ছাগলী বলি দিয়া হ'ব। তাৰপিছত একাদিক্ৰমে আমাৰ পূজাবোৰ চলি যাব। ৪ বছৰ পুৰণি মন্দিৰ, এই মন্দিৰ তেতিয়া ৰজা নাগক্ষই স্থাপন কৰি যোৱা মন্দিৰ আছিল। আমি জনাত, আমাৰ পিতৃপুৰুষৰ পৰা আমি জনাৰ পৰা আমি গম পাইছিলোঁ যে ৰজা নাগক্ষৰ দিনতে ইয়াৰ পূজা আৰম্ভ হৈছিল। আহোমৰ দিনত ইয়াৰ পূজাৰ প্ৰভাৱ বেছি বাঢ়িছিল আৰু এতিয়া আজি ২১ৰ দশকত যথেষ্ট ধৰণে বিল্লেশ্বৰ দেৱালয়ে ভাৰতবৰ্ষৰ ভিতৰত এখন শৈৱ শক্তিপীঠ হিচাপে প্ৰচাৰিত হৈ মূৰ্তি পূজা নহয়, আমি ৰামকলৰ পুলিত মা দুৰ্গাক সজাই লওঁ। ঠিক মা দুৰ্গাৰ সজাই লৈ তাত পূজা কৰা হয়।